Guys, this is our vegetable gardens. তো আজি সবজি ছিঙিব আহিছোঁ ইয়াতে মেমেধু গুটিয়া দিয়া আছে নতুনকৈ আৰু এইবিলাক মটৰ বেঙ্গন কাগজ বেঙ্গন সৰু এটা লাগিছে ইয়াতে কিন্তু গম নাপায় এয়া আমাৰ পান গছ এয়া মৰিচাৰ শাক এতিয়া মই ছিঙিবলৈ আহিছোঁ লুকুমাই নহয় গ'লচোন লুকুমাই তাই বৌ বোলো আজি মই দেখিছোঁ অকণমানিকা এয়া এতিয়া পালেং শাক ছিঙি আছোঁ মই कैसे हमारे घर लोकल है तो इसको खा के बहुत टेस्ट होने वाला है तो ये बड़ा बड़ा पत्ता तोड़ना पड़ेगा इसको अरे इसे यहाँ से बूट मटर ये बैंगन का गॉस और यह सूखा शाक यहाँ से फ्रेश बीन्स you know ना फ्रेश बीन्स what are the फ्रेश बीन्स yeah yeah sauk लम्बा लम्बा लगी से ये guys लंबा लंबा चौड़ा चौड़ा I want to break this fast buns. Guys, জলকীয়া ছিঙিব হোৱা নাই বেঙ্গন হোৱা নাই সো এতিয়া এইখিনি লৈ আহিছোঁ মই দেখাম চাই থাকিব এখন আছে আমাৰ বাৰী নহয় মানে গাছ অলপ আছে আৰু বাপৰে এয়া দেখিছে আপোনালোকে এক পুলি ডাঙৰ হোৱা নাই ওলকবি ফালে বিলাহী এইবোৰ বিলাহী লাগিছে এয়া জলকীয়া গছ এয়া কবি হোৱা নাই পাতহে আছে এইটো ওলকবিটো হৈছে কিন্তু ওলকবি আমি ইয়াৰ আগতো এসাঁজ খাইছোঁ আৰু ফালে পিঁয়াজো হৈছে বলক এতিয়া ওলকবি ছিঙোগৈ এয়া চব বিলাহী পকা নাই এতিয়াও কিন্তু হৈছে ওলকবি ইংলিছত কি কয় মই পাহৰিলোঁ তো ये रहा घर का ওলকবি হা হা গাইস এইটো চাওক বাকীবোৰ মানে সৰু হৈ আছে আৰু দুদিনৰ পিছত ছিঙিব লাগিব এইটো আজ্ঞা তো এতিয়া লৈ আহিলোঁ তো এইকেইটা হৈছে আমাৰ ঘৰৰ মটৰ কালি গাজৰ চাজৰ আনিছোঁ এয়া চাটনি খাবৰ কাৰণে আৰু এইকেইটা আমাৰ ওলকবি ঘৰে তুমিয়ে থৈছা মই